নমস্কাৰ বন্ধুসকল, 2020-21 বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকাত আপোনাৰ নামটো আহিছেনে নাই, কেনেদৰে চাব তাৰ বিষয়ে আজি মই এইটো ভিডিঅ'ত সকলোবোৰ জনাম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰিব। তাৰ বাবে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম বা গুগল যিকোনো এটা ব্ৰাউজাৰলৈ যাব আৰু তাত গৈ চাৰ্চ কৰিব pmayg.nic.in লিখি চাৰ্চ কৰি দিব। তাৰপিছত এনেদৰে খোল খাই যাব আৰু ইয়াৰ ছেকেণ্ড অপশ্যনটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত ক্লিক কৰিব। তাৰপিছত ইয়াৰে প্ৰথম অপশ্যনত ক্লিক কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাত ক্লিক কৰাৰ পিছত এনেদৰে অলপ সময় লোড হ'ব। তাৰপিছত আপুনি থ্ৰী ডটত ক্লিক কৰি ডেস্কটপ মুড কৰি ল'ব। তাৰপিছত মই ইয়াৰ ৰঙা চিনেৰে দেখাই দিছোঁ। ছেকেণ্ড অপশ্যনটোত ক্লিক কৰি ৰিপৰ্টত ক্লিক কৰি দিব। তাৰপিছত এনেদৰে আকৌ লোড হ'ব। লোড হোৱাৰ পিছত এনেদৰে খোল খাই যাব আৰু ইয়াৰে একদম তললৈ যাব। তললৈ যাই থাকিব। এইচত ছ'চিয়েল এডিট ৰিপৰ্টত ক্লিক কৰি বেনিফিট ডিটেইলছ ফৰ ভেৰিফিকেশ্যনত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনাক এনেদৰে এড্ৰেছ সুধিব। প্ৰথমতে আপোনাৰ ষ্টেট সুধিব, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনাৰ ব্লক, তাৰপিছত আপোনাৰ ব্লকৰ পঞ্চায়তটো ক'ত সুধিব। তাৰপিছত আপুনি কিমান চনৰ লিষ্টখন চাব খুজিছে, মই 2021 চাব খুজিছোঁ। তাৰপিছত ইয়াত কেপচা, তাৰপিছত এইটো দিব লাগিব, প্ৰধানমন্ত্ৰী আৱাস যোজনা চাম। তাৰপিছত ইয়াতে একদম লাষ্টত আহিছে কেপচাত 23+90 যোগ কৰি 103 হয়। এনেদৰে লিখি ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে আহি যাব লিষ্টখন।